दोस्तों वेलकम बैक टू माय यूट्यूब चैनल ब्लॉगर बॉय बाबू। तो गाइस मैंने 2 माह मान আগতে मैं আপোনালোকৰ স্ক্ৰীনত দেখিব পাইছে এটা ঘড়ী আনবক্সিং কৰিছিলোঁ। তো মানে তাৰপৰা সেই ভিডিঅ'টোৰ পৰা মানে সেই ঘড়ীটোৰ এতিয়া 2-3 মাহ মান হ'ল আপোনালোকৰ স্ক্ৰীনত ফটো দি দিছোঁ। আপোনালোকে চাগে দেখিব পাইছে। মানে মই যেন চাইকেললৈ যাই আছিলোঁ তেতিয়া মানে ঘড়ীটো পুৰা মানে স্পীডত অলপ আহিছিল। ঘড়ীটো মানে চাইকেলখন সেইটো পৰি গৈছে, চাইকেল এইফালে গৈছে, মই এইফালে গৈছোঁ। ঘড়ীটো মানে ইনকম গ্লাছ আনি থাকে, সেই গ্লাছটো মানে কোনোবাই গৈছে মানে পৰিলে মানে ক'ৰবাত খালে চালে পৰিছিল। মই বিচাৰি পোৱা নাই বা পথাৰে চথাৰেও পৰিব পাৰে, মই ভালকৈ বিচাৰি পোৱা নাই। তাৰ পিছৰ পাই মানে মোৰ ঘড়ী নাছিল। তো মই সেইবাবে এটা ঘড়ী অৰ্ডাৰ দিছোঁ। মই দেখিব পাইছে এই ঘড়ী এটা অৰ্ডাৰ দিছোঁ। তো ভাবিছোঁ আজি সেই ঘড়ীটো আনবক্সিং কৰোঁ। ঘড়ীটো আনবক্সিং কৰোঁ মানে আপোনালোকক মই মিছা কথা নকওঁ, মানে যেতিয়া অৰ্ডাৰটো দিছোঁ অহাৰ লগে লগে মই এবাৰ আনবক্সিং কৰিছোঁ মানে ঘড়ীটো। তো এইটো হৈছে ঘড়ী আৰু মানে এইটো আছে কাভাৰ, বেক কাভাৰ মানে আৰু আগতটোৰ দৰে নহয়, এইটো অলপ বেলেগ, এইটো অলপ দেখা দিছোঁ। এইটো আছে ভিতৰত একো নাই মানে, আৰু ঘড়ীটো সম্পূৰ্ণভাৱে ৱাটাৰপ্ৰুফ। এইটোৰ ভিতৰে আৰু বাকী একো নাই, এইটোৱে এখন ইয়াতে আছে যে। তো আৰু এইটো মানে আপোনালোকক মই এতিয়া দেখুৱাই দিছোঁ ৰ'ব ভালকৈ। তো দোস্ত মই আপোনালোকক ঘড়ীটো দেখুৱাই দিছোঁ। এইটো যে আপোনালোকে যে ঘৰ দেখিছে সেইটো হৈছে মানে তাৰিখ, আজি যেই তাৰিখ সেইটো মানে ডাইৰেক্ট লেখা নাথাকে MP বা MD এনেকৈ মানে লেখাই থাকিব তাৰিখটো। আৰু এইটো যে 23-24 এনেকৈ হৈছে, ইয়াত যেতিয়া 60 হ'ব এতিয়া বাজিছে 10:24, তেতিয়া ইয়াত মানে 10:25 হ'ব। আৰু সেইকেইটা যে আপোনালোকে দেখিছে এনেকৈ যি 12, সেইটো হৈছে মানে অক্সিজেন। তো আপোনালোকে দেখিছে ঘড়ীটো আৰু এইবিলাক মানে আছে। মই আৰ্মি কালাৰটো লৈছোঁ আৰু পিছফালে যে এখন দেখিব পাইছে এখনি হাতত মানে এইটো খুলিলে বেটাৰী পাম। আৰু এইটো চুইচ যি আছে ইয়াত মানে 8টা কালাৰ আছে, মানে ইয়াত এনেকৈ নীলা, সেউজীয়া এনেকৈ মানে, আৰু এটা মানে মিক্সাৰ কালাৰ মানুহ আছে। মানে মিক্সাৰ কালাৰ মানে কেনেহেন টাইপৰ মানে সেইটো ৰঙা, নীলা, হালধীয়া মানে গোটেইকেইটা কালাৰ দি মানে সেইটো জ্বলে আৰু মানে আছে। আৰু এইটো চুইচটো চাইছে এইবিলাকতো আপোনালোকে দেখিব পাইছে, সেইটোৱে ফেচিলিটি। আৰু ঘড়ীটো সম্পূৰ্ণভাৱে ৱাটাৰপ্ৰুফ। তো সম্পূৰ্ণভাৱে ৱাটাৰপ্ৰুফ আৰু মানে টাইমটো মানে বদলিও কৰি দিব পাৰি, মানে একদম মজা ঘড়ী দে আৰু জীৱন দে আৰু। চবটো দেখিলে তো আৰু আপোনালোকে কমেণ্টত ক'ব। তো মানে ঘড়ীটোৰ দাম কিমান, আপোনালোকে স্ক্ৰীণত দেখিব পাইছে ঘড়ীটোৰ দাম ইমান টকা লৈছে মোৰ পৰা, মানে ইমান টকা লৈছে। আৰু মই অৰ্ডাৰ দি দিছোঁ, আপোনালোকে যিহত অৰ্ডাৰ দি দিব পাৰিব, ফ্লিপকাৰ্ট, এমেজন। মই প্ৰমোশ্যন কৰা নাই কিন্তু মানে মিছ'ৰ পৰা নিদিব, কাৰণ মিছ'ৰ আৰু হ'লেও ইমান ডাঙৰ ইউটিউবাৰছো নহয় মই। তো সেইটো কথাটো যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা চেনেলটোত নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দি যাব নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বিদায় দিছোঁ। টেক কেয়াৰ, বাই বাই গাইছ। ছাবস্ক্ৰাইব কৰিব একদম আৰু কৰি দে আজীৱন।